কবিতার শিরোনাম গভীর নিদ্রাত এখন দেখো কবি আবৃত্তি সরোয়ার মাহমুদ। গভীর নিদ্রাত এখন দেখলৈ গৈছিল, খুব সুন্দৰ দেশ। তাত দেখিছিলোঁ আমাৰ দৰে কিছুমান প্ৰাণী, সিহঁতৰো গাত প্ৰবাহিত হয় উচ্চ ৰঙা তেজ, কিন্তু নাই কলা বগা ছালৰ ভিতৰত। সিহঁতে সংজ্ঞা নাজানে হিংসাৰ, সংজ্ঞা নাজানে স্বাৰ্থপৰতাৰ, সংজ্ঞা নাজানে অহংকাৰৰ, উঠত ঢৌ নুঠে অশ্লীল গালি গালাজৰ। সিহঁতে নকৰে সন্ত্ৰাস, সিহঁতে নকৰে ধৰ্মঘট, সিহঁতে নকৰে প্ৰতিবাদ। এইবোৰ কৰিব কিয়? সিহঁতৰ কোনো অসমতা নাই, কোনো অশান্তি নাই, কোনো দুৰ্যোগ নাই। গভীৰ নিদ্ৰাত এখন দেশলৈ গৈছিলোঁ, তাত দেখিছিলোঁ আমাৰ দৰে কিছুমান প্ৰাণী। পৰস্পৰৰ নাই পাৰ্থক্য, সকলোৰে মাজত আছে ধীৰ ঐক্য। সকলোৱে নিজৰ কৰ্মত ব্যস্ত, কৰ্মই সিহঁতৰ প্ৰধান ধৰ্ম। মৰম চেনেহ একতাই প্ৰধান অস্ত্ৰ, এয়াই সিহঁতৰ সফলতা।